মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সময়ে সময়ে বিভিন্ন মোবাইল এপ ৰিলিজ কৰি আহিছে। তাৰে ভিতৰত জনমেনৰেগা, আৱাস এপ, মিছন অন্তোদয়া, এৰিয়া অফিচাৰ আদি। আজি আমি এই এৰিয়া অফিচাৰ এপটো কেনেকৈ ব্যৱহাৰ কৰে তাক জানো আহক। এৰিয়া অফিচাৰ এপটো ফিল্ড ইনস্পেকশ্যন কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। এই এপটোৰ দ্বাৰা ৰিয়েল টাইম এভিডেন্স বেছ ফিল্ড ইনস্পেকশ্যন কৰিব পাৰি। এই এপৰ দ্বাৰা MGNREGA, PMAYG, NSAP আদিকে ধৰি মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টে ইমপ্লিমেণ্ট কৰা 11টা আঁচনিৰ ফিল্ড ইনস্পেকশ্যন কৰিব পৰা যায়। ইয়াৰ বাবে ব্যৱহাৰকাৰীসকলে এপটো ইনষ্টল কৰাৰ আগতে তেওঁলোকৰ নামসমূহ নডেল অফিচাৰৰ জৰিয়তে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। তাৰপিছত প্লে ষ্ট'ৰ অথবা rural.nic.in ৱেবছাইটৰ পৰা এপটো ডাউনলোড কৰিব পাৰে। প্ৰথমে আমি rural.nic.in ৱেবছাইটটো খুলিলোঁ। খোলাৰ পিছত আমি তলৰ পিনে আহিলে দেখিম ক্ষেত্ৰ অধিকাৰী বা এৰিয়া অফিচাৰ, সেই লিংকটোত আমি ক্লিক কৰি দিম। ক্লিক কৰিলে আমি লগ ইন পেজ এটা দেখিম আৰু তাতে আমাৰ এটা লিংক দিয়া আছে ডাউনলোড এৰিয়া অফিচাৰ মোবাইল এপ। সেইটো ক্লিক কৰি আমি এপটো ডাউনলোড কৰিম। এই এপটো আমাৰ মোবাইলত ডাউনলোড হ'ব। এতিয়া ডাউনলোড দেখাই আছে। তাৰপিছত আমি তাক ইনষ্টল কৰিম। ইনষ্টল কৰোঁতে আমি ইয়াক পাৰ্মিশ্যন দিব লাগিব যে এইটো আনন'ন এপ হয়, তাক ইনষ্টল কৰিব বিচাৰিছোঁ, এইটো আমি এনাবল কৰিব লাগিব। এতিয়া ইনষ্টল হৈ গ'ল। এতিয়া আমি কি কৰিম, এপটো অ'পেন কৰিম। অ'পেনত ক্লিক কৰিলোঁ। এতিয়া আমি মোবাইল নম্বৰটো ভৰাই দিম। যিটো মোবাইল নম্বৰ আমি ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ছাবমিট কৰিছিলোঁ, সেই মোবাইল নম্বৰ ভৰাই দিলে আমাৰ এটা মোবাইলত OTP আহিব। OTPটো আমি ভৰাই দিলে আমি নেক্সট পেজলৈ আগবাঢ়ি যাম। ইয়াৰ পিছত আমি কোনো এজেগাত ইনস্পেকশ্যন কৰিবলৈ যাবলৈ হ'লে তাৰ ভিজিট ডিটেইলছ বনাব লাগিব বা ভিজিট ID ক্ৰিয়েট কৰিব লাগিব। তাৰ বাবে প্ৰথমে আমি ষ্টাৰ্ট ডেট ছিলেক্ট কৰিম আৰু এণ্ড ডেট ছিলেক্ট কৰিম। ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট আমি আজি যিহেতু ফিল্ড ইনস্পেকশ্যনত যাম, গতিকে আজিৰ ডেটটো ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট হিচাপে ব্যৱহাৰ কৰিম। তাৰপিছত আমি ষ্টেট ছিলেক্ট কৰিম, ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিম, ব্লক ছিলেক্ট কৰিম আৰু শেষত পঞ্চায়ত ছিলেক্ট কৰি নেক্সটত ক্লিক কৰিম। আৰু এটা মনত ৰাখিব লাগিব যে আমি পঞ্চায়ত লেভেললৈকে ছিলেক্ট কৰিহে ID ক্ৰিয়েট কৰিম, ভিজিট ID ক্ৰিয়েট কৰিম। নহ'লে আমাৰ ফিল্ড ইনস্পেকশ্যনৰ ৱৰ্কৰ ডিটেইলছখিনি আমি এণ্ট্ৰি কৰিব নোৱাৰিম। গতিকে আমাৰ আটাইখিনি ছিলেক্ট কৰি আমি নেক্সটত ক্লিক কৰিলোঁ। আমি যেতিয়া নেক্সটত ক্লিক কৰিম, আমাক দেখাব ছাকচেছ, ইয়'ৰ ভিজিট ID হেজ বিন ক্ৰিয়েটেড। আমি যদি আজি 3টা GPত ভিজিট কৰোঁ, তেতিয়াহ'লে আমি 3টা ভিজিট ID ক্ৰিয়েট কৰিম। আৰু এটা পঞ্চায়তৰ যদি আমি 10টা ৱৰ্ক চাওঁ বা 5টাও চাওঁ, এটা ভিজিট IDৰে আমি তাক কাম কৰিব পাৰিম। কিন্তু যদি আমি পঞ্চায়তো সলনি হৈ যায়, তেতিয়াহ'লে আমাৰ ভিজিট IDটো ক্ৰিয়েট কৰিব লাগে। আৰু পৰাপক্ষত ফিল্ডত যোৱাৰ আগতে অফিচতে আমি ভিজিট ID ক্ৰিয়েট কৰিব লাগে, কাৰণ ফিল্ডত গ'লে তাত নেটৱৰ্কৰ অসুবিধা হ'ব পাৰে। আৰু যদি আমি অফিচতে ক্ৰিয়েট কৰি লওঁ, তেতিয়া ফিল্ডত যদি আমাৰ নেটো নাথাকে, আমি তাত ইনস্পেকশ্যন কৰিব পাৰিম। আমি এতিয়া ফিল্ডত আহিলোঁ। আহি মেজাৰমেণ্ট বা জোখমাখখিনি ল'লোঁ। লৈ পেলাই আমাৰ তাত কি ফেচিলিটি আছে, ছাইনবোৰ্ড আছে নাই, সেই বস্তুখিনি চালোঁ। চাই পেলাই আমি এতিয়া মোবাইল এপটোত ডাটাখিনি আপলোড কৰিব লাগিব। আমি এতিয়া পুনৰ মোবাইল এপটো খুলি লৈ পেলাই তাত ভিজিট ID, অল্ড ভিজিট ID য'ত আছে, তাত ভিজিট IDত ক্লিক কৰিলোঁ। কৰাৰ পিছত আমি যিটো GPৰ ভিজিট ID আছে, সেইটো আমি অ'পেন কৰিলে তাৰপিছত আমি
ইয়াতে কেইবাটাও ভিজিট আইডি দেখিছোঁ আমাৰ যিটো প্ৰয়োজন যিটো জিপিৰ আমি ভিজিট আইডি ক্ৰিয়েট কৰিছিলোঁ সেইটো ক্লিক কৰিলে আমাৰ স্কিমৰ নামখিনি আহিব এতিয়া যদি আমি MGNREGAৰ ইনস্পেকশ্যন কৰিব আহিছোঁ তেতিয়াহ'লে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট অপশ্যনটোত ক্লিক কৰিম ক্লিক কৰিলে আমাৰ নতুন উইণ্ডোখন খোল খাব তাতে দেখিম ডিষ্ট্ৰিক্ট গাঁও পঞ্চায়ত ৱৰ্ক সাইট আৰু তাতে আমি ৱৰ্ক সাইটটো ক্লিক কৰিলে এড ৱৰ্ক সাইট বুলি আহিব তেতিয়া এড ৱৰ্ক সাইটত আমি ক্লিক কৰিম ক্লিক কৰিলে আমি তাতে 17টা প্ৰশ্নৰ উত্তৰ দিব লাগিব যে আমাৰ মাষ্টাৰ ৰোলখিনি ৱৰ্ক সাইটত এভেইলেবল আছে নাই আমি ইয়েছ নো বা নট এৱাৰ এই তিনিটা অপশ্যনৰ ভিতৰতে আমি সিলেক্ট কৰিব লাগিব তেনেদৰে আমাৰ তাত কাম কৰি থকা মানুহখিনি আৰু মাষ্টাৰত থকা মানুহখিনিৰ নাম একে হয় নে নহয় সেইটো আমি ইয়েছ নো বা নট এৱাৰ বুলি আমি সিলেক্ট কৰি ক'ব লাগিব তাতে আমাৰ ট্ৰেইন মেট আছে নাই তাৰপিছত নেক্সট চাইন ওভাৰত আমাৰ আছে কোৱালিটি অফ দ্য এছেট কেনেকুৱা ইম্প্ৰুভমেণ্ট কৰিব লাগে নেকি ছেটিছফেক্টৰী গুড তেনেধৰণে আমি সিলেক্ট কৰিব পাৰোঁ আমি নেক্সট ডিমাণ্ডৰ কাৰণে যোনে যদি ডিমাণ্ড বিচাৰে তেওঁক আমি ডিমাণ্ডৰ ৰিচিপ্ট দিওঁ নে নিদিওঁ সেইটো আমি উত্তৰ দিব লাগিব নেক্সট আমি মেটৰ দ্বাৰা গ্ৰুপ বনোৱা হৈছে নেকি গ্ৰুপ ৱৰ্কৰ কাৰণে কাম কৰা হৈছে নেকি সেইখিনি আমি ভৰাম তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ কুৱেশ্যন আছে যে আমাৰ চিটিজেন ইনফৰমেশ্যন বোৰ্ড বা সাইনবোৰ্ডখন ৱৰ্ক সাইটত আছে নাই মেডিকেল কিট আছে নাই শেড আছে নাই ড্ৰিংকিং ৱাটাৰ ফেচিলিটি আছে নাই ৱৰ্ক সাইটত সৰু বাচ্চা ৰাখিবৰ কাৰণে আমি তাত ক্ৰেচ বনাইছোঁ নাই বনোৱা তাৰপিছত আমাৰ জব কাৰ্ডখনিত আমি পে'মেণ্ট ডিটেইলছ আপডেট কৰিছোঁ নাই জিপি অফিচত আমি 7 ডে ষ্টাৰ মেইনটেইন কৰিছোঁ নাই তাৰপিছত 16 নম্বৰত আছে আমাৰ অভাৰঅল কোৱালিটি অফ কনষ্ট্ৰাকশ্যন ৱৰ্ক ছেটিছফেক্টৰী ইয়েছ নো আৰু পাৰ্চিয়েল বুলি আছে ইয়াতে আমি সিলেক্ট কৰিম আৰু 17 নম্বৰত আমি আমাৰ কমেণ্টছ দিব পাৰোঁ দি পেলাই 18 নম্বৰত আমি সেই ৱৰ্ক সাইটৰ ফটো আপলোড কৰিম আৰু এইটো যেতিয়া এপটো আমি ব্যৱহাৰ কৰোঁ আমাৰ জিপিএছটো অন থাকিব লাগে তেতিয়া সি নিজৰ লোকেশ্যনটো লৈ ল'ব আৰু এই গোটেই এপটোত আমি স্কিমৰ নাম ভৰাব নালাগে অকল MGNREGA ভৰালেই হৈ যাব স্কিমটো কি স্কিম তাৰ ডিটেইলছ নভৰালে হ'ব এতিয়া আমি সেভত ক্লিক কৰিম সেভত ক্লিক কৰিলে আমাৰ এটা মেছেজ দেখাব ডু ইউ ৱান্ট টু সেভ আমি যদি ওকে মাৰোঁ এইটো আমাৰ সেভ হৈ যাব হ'লে আমি এতিয়া চাম যে আমাৰ ৱৰ্ক সাইট 1 বুলি এটা নতুনকৈ লিংক আহি গ'ল আৰু তাৰ কাষতে দেখিম আপলোডেড বুলি এটা ৱৰ্ড আছে আৰু শুদ্ধ চিন হৈ আছে এইটো ৰেড কালাৰত আছে আৰু এই আপলোডত আমি ক্লিক কৰিলে আমাৰ ডাটাটো ৱেবছাইটত গুচি যাব আমাৰ যদি ফিল্ড বা ইনস্পেকশ্যন যেতিয়া কৰিছোঁ তাত যদি নেট নাই আমি সেইটো অফিচলৈ আহিও আপলোড কৰিব পাৰোঁ বা যদি ফিল্ডত নেট আছে তাতে আমি আপলোড কৰিম আৰু আপলোডত ক্লিক কৰাৰ লগে লগে সেইটো সাকসেসফুল হ'লে আপলোড হিচাপে আপলোডটো গ্ৰীণ হৈ যাব আৰু শুদ্ধ চিনটো নাইকিয়া হৈ যাব যেনেকৈ ওপৰত যদি আমি চাওঁ এইটো আমি অলৰেডি আপলোডেড কৰা আছে সেইকাৰণে এইটো গ্ৰীণ হৈ গৈছে আৰু আপলোডৰ ক্ষেত্ৰত এটা আমাৰ কথা মনত ৰাখিব লাগিব যে সেম ডে আমি আপলোডিংটো কৰিব লাগিব যদি আমি আজি ইনস্পেকশ্যনটো অহাকালি আপলোড কৰিবলৈ যাওঁ তেতিয়াহ'লে সি আপলোড নহয় এইখিনিয়ে হ'ল এৰিয়া অফিচাৰৰ মোবাইল এপ ব্যৱহাৰ কৰাৰ থুলমূল কথা ধন্যবাদ